নমস্কাৰ জনাইছোঁ। আগন্তুক ৰঙালী বিহুৰ আৰু অসমীয়া যি নৱবৰ্ষৰ শুভেচ্ছা আছে, মই ইয়াৰ জৰিয়তে সকলোকে মানে প্ৰকাশ কৰিছোঁ। সকলোৰে আগন্তুক যি ৰঙালী বিহু বা নৱবৰ্ষ আছে সেইখিনি সুন্দৰকৈ যাওক। মানে আমাৰ এইবাৰ বিহুটো আচলতে জুবিন দাৰ অবিহনে যাব, সেইটো মনত আছেই বাৰু। তথাপিও আমি যিহেতু অসমীয়া, সেইকাৰণে বিহুটো উদযাপন কৰিবই লাগিব। এতিয়া হ'ল কৰ্মশালাৰ বিষয়ে ক'বলৈ গ'লে, মানে আজি আমাৰ ৰৌতাত 10 দিনীয়া যি কৰ্মশালা আমি কৰি আছিলোঁ, কৰ্মশালাখন কৰি থকাত খুবেই ভাল লাগিছে। তাৰ প্ৰথম কাৰণ হৈছে তেওঁলোকে প্ৰথম দিনাখনে জুবিন দাৰ তাত মানে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। সেইটো এটা বিশেষকৈ আপোনালোকে এতিয়াও দেখিবলৈ পাইছে। জুবিন দাক সদায় মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিহে আমি কৰ্মশালাখনি আগবঢ়াইছোঁ। তাৰপিছতে হ'ল কণ কণ ল'ৰা ছোৱালীখিনিৰ কথাটো আপোনালোকে দেখিছে, নাচ দেখিলে উপভোগ কৰিলে নিশ্চয় এতিয়ালৈকে। আৰু এওঁলোকে বহুখিনি কিছুমান কথাবোৰ নাজানেও, আৰু সেইখিনিকে আমাৰ যিখিনি সামান্য জ্ঞান আছে, সামান্য জ্ঞানেৰে আমি তেওঁলোকক কিবা অকণমান যদি দিবলৈ পাৰিছোঁ, সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। কাৰণ আমাৰ পিছৰ চাম এওঁলোকে হ'ব। আমি গুচি যোৱাৰ পিছত এওঁলোকেই আমাৰ অসমীয়াৰ যি ঐতিহ্য আছে, যি পৰম্পৰা আছে, এওঁলোকেই চলাব লাগিব। সেয়েহে আমাৰ যিখিনি তুচ্ছ জ্ঞান আছে, সেই জ্ঞানখিনিকে এওঁলোকৰ মাজত বিলাবলৈ চেষ্টা এটা কৰিছোঁ। আৰু বাকী এওঁলোকে জানিব এতিয়া কেনেকৈ পালে, কেনেকুৱা হ'ল, কেনেকুৱা লাগিলে। তেওঁলোকে যদি কোনোবাই ক'বলৈ বিচাৰিছে ক'ব। নমস্কাৰ। প্ৰথমতে মই সাংবাদিক বন্ধুসকললৈ, আমাৰ যোৱা বছৰ 2025 চনৰ পৰা আমাৰ প্ৰথম বিহু কৰ্মশালা আৰম্ভ হৈছিল। এইবাৰ দ্বিতীয় বছৰ। গতিকে এই দ্বিতীয় বছৰত আমাৰ বিহু কৰ্মশালাখিনি আমি ৰৌতা ষ্টেচন মিলিজুলি সংঘ আৰু ৰৌতাবাসী ৰাইজৰ সহযোগত আমি পাতি আহিছোঁ। আৰু আমাৰ প্ৰতি বছৰৰ দৰে এই বছৰো আমি ৰঙালী বিহু উদযাপন কৰিব ওলাইছোঁ। আমাৰ এতিয়া এই বছৰ 23 সংখ্যক আমাৰ ৰঙালী বিহু। গতিকে এই ৰঙালী বিহুৰ সংগতি ৰাখি আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি বিহু নাচ, ঢুলীয়া এইবিলাক প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি 10 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। গতিকে আমাৰ যোৱা 22 মাৰ্চ 2026 তাৰিখৰ পৰা 31 মাৰ্চ 2026লৈকে 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হ'ব। আৰু এই কৰ্মশালাখন অনুষ্ঠিত হৈ আছে। গতিকে এই কৰ্মশালাৰ যোগেদি মই এইটোৱে ক'ব খোজোঁ যে আজি যিখিনি প্ৰজন্ম উঠি আহিছে, তেওঁলোকে এই ইচ্ছাখিনি যে সদায় তেওঁলোকে পূৰণ কৰি ৰাখে, আৰু এইটো যেন তেওঁলোকে ভৱিষ্যত আগুৱাই যায়। আৰু এই ক্ষেত্ৰত অভিভাৱকসকলক মই এটা কথা ক'ব ওলাইছোঁ, তেওঁলোকে যে এই ছাত্ৰ ছাত্ৰীসকলক যিখিনি আজি শিক্ষা দিবৰ কাৰণে ওলাই আহিছে, তেওঁলোকৰ এটা মনত উৎসাহ লাগিব আৰু অনুপ্ৰেৰণা লাগিব যে ল'ৰা ছোৱালীখিনি যেন আগুৱাই যায়। আৰু এই বিহু বস্তুটো আমাৰ এটা কলা বুলি ক'ব লাগিব। কাৰণ আমাৰ আজি গোটেই অসমত আজি বিহু বিশ্ব দৰবাৰত নিয়াৰ কাৰণে যিটো এটা প্ৰক্ষেপ লৈছে, এইটো এটা আদৰণীয় অসম চৰকাৰৰ। গতিকে ইয়াৰ পৰাই আমি নতুন প্ৰজন্মক ভৱিষ্যত মানে পথ মুকলি হৈ যাব বুলি মই এই আশা কৰিছোঁ। হয়, এই আমাৰ বহুত দুখৰ বিষয়। আজি আমাৰ যি হাৰ্টথ্ৰব জুবিন গাৰ্গ, তেওঁ আজি ঢুকুৱা আমাৰ ছমাহ অতিক্ৰম কৰিলে। গতিকে তেওঁৰ আজি এই বিহুৰ আমাৰ জুবিন বিহু প্ৰথম বিহু। গতিকে তেওঁক আমি সকলোৱে স্মৰণ কৰোঁ আৰু তেওঁক ন্যায় পোৱাটো আমি বিচাৰোঁ। গতিকে বিহু আমাৰ এটা আৱেগ অনুভূতি হৈ জড়িত আছে আমাৰ অসমীয়া জাতিৰ, কিন্তু তেওঁক লৈ আমাৰ বহুখিনি দুখ আছে। তথাপিতো আমি বিহুৰ যিখিনি আমাৰ যিখিনি কৰিবলগীয়া কাম, আমাক জাতিটো জীয়াই ৰখাৰ কাৰণে আমি এইখিনি কৰিব ওলাইছোঁ। কিন্তু তেওঁৰ যিটো আধৰুৱা কাম, আমি তেওঁৰ গানৰ মাজেদি আমি অসমীয়া জাতিটোক জীয়াই ৰাখিম বুলি আমি সংকল্প লৈছোঁ। মুখ্যমন্ত্ৰী নহয়, সেইটো হয়। এতিয়াতো ৰাজনীতিৰ কথাটো অলপ বেলেগ। এতিয়া তেওঁলোকে ডাঙৰ মানুহ, তেওঁলোকে এতিয়া কথা কৈছে কিছুমান, হয় বোলে ন্যায় দিব নল'লে আমাক ভোট দিব নালাগে। কিন্তু এই ক্ষেত্ৰত মই বিশেষ একো নকওঁ, কাৰণ এইটো ওপৰ মহলৰ তেওঁলোকে ৰাজনীতিৰ কথা। গতিকে আমি সামাজিকভাৱে কিছুমান কাম কৰি আছোঁ। গতিকে মই এইটোৱে বিচাৰোঁ, যোন চৰকাৰে থাকক, যোনে মুখ্যমন্ত্ৰী হওক, আমাৰ হিয়াৰ আমোদ জুবিন গাৰ্গ, তেওঁ এটা আমাৰ মানে ভৱিষ্যতৰ এটা আমাৰ আছিল, অংগ আছিলে। তেওঁলোক আমাৰ এটা হিয়াৰ আমোদ, আমাৰ অসমীয়া জাতিৰ এটা হীৰা বুলি ক'ব লাগিব। গতিকে তেওঁক যেনেকৈ হওক, যি হওক, তেওঁ যি আমাৰ মাতিনি বা যেনেকুৱা ধৰণে কালপিতবিলাকে তেওঁ হত্যা কৰিলে, তাৰ উচিত এটা তদন্ত বিচাৰি মানে দোষী শাস্তি পোৱাই আৰু তেওঁ যে এটা সুবিচাৰ পায়, এইখিনি মই কামনা কৰিছোঁ।
এওঁলোকৰ যিটো ধৰক আয়োজন কৰ্মশালাৰ আখৰাৰ তো ল'ৰা ছোৱালীখিনিক গোটেই উৎসাহ দিয়াটোৰ কাৰণে বহুত ডাঙৰ কথা আৰু লগতে আজিকালি বিহুটো শুদ্ধ ৰূপত শিকাবলৈ সকলোৱে বিচাৰে কিন্তু শুদ্ধ ৰূপত শিকোৱা মানুহ পাবলৈ বৰ টান তো তেওঁলোকে এইবাৰ মোৰ লগত যেতিয়া যোগাযোগ কৰিছিলে যোগাযোগ কৰোঁতে মই তেওঁলোকক ক'লোঁ যে এনেকুৱা হ'বহে মই পাৰিম তো মোৰ সময়ত তেওঁলোকে ডেটটো ৰখাৰ কাৰণে মই তেওঁলোকক অশেষ অশেষ ধন্যবাদ আৰু সেইমতেদি ধৰক যিমানখিনি মোৰ সামান্য জ্ঞানেৰে মই তেওঁলোকক শুদ্ধ ৰূপত দিবলৈ চেষ্টা কৰিছোঁ আৰু হয়তো ইয়াৰ পৰা ভাল ভাল বিহুৱতী ওলাই যাব আৰু 2 বছৰ 3 বছৰ পিছত আৰু তেওঁলোকে শিকিছে গুৰুত্ব দি পেলাই আৰু গুৰুত্ব দি শিকাৰ কাৰণে ভালো লাগিছে আৰু যিহেতু ধৰক বিহু বিষয়টো আজিকালি আপোনাৰ ছাবজেক্ট হৈ আহিছে বিহুৰ হাই ছেকেণ্ডেৰী বিভাগৰ তো এওঁলোকে যেতিয়া মেট্ৰিক পৰীক্ষা দি উঠিব মই তেওঁলোকক কওঁ যে তেওঁলোকে যাতে ধুনীয়াকৈ বিহুৰ ছাবজেক্টটো লয় আৰু তেওঁলোকে পঢ়ে আৰু পঢ়িলে তেওঁলোকে আৰু নজনা কথা বহুত শিকিব পাৰিব আৰু এতিয়াতো তেওঁলোকে নাচিব কেনেকৈ লাগে পৰিৱেশন কেনেকৈ কৰিব লাগে সেই বস্তুটো নিশ্চয় গম পাইছেই তেতিয়া আৰু বিশেষ বহলভাৱে গম পাব আৰু তেওঁলোকৰ যিহেতু ব্যৱহাৰিক দিশৰ ওপৰত তাত মাৰ্কটো 50ৰ ওপৰত আছে তো তাত যদি কৰিবলৈ যায় তেওঁলোকৰ শিক্ষাৰ যিটো ধৰক পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো তেওঁলোকৰ কাৰণে বাঢ়ি গৈ থাকিব সেই আৰু ইয়াতে ছাত্ৰ ছাত্ৰী আছে আপোনাৰ টোটেল নাচনী আছে প্ৰায় 30 আৰু ঢুলীয়া ল'ৰাহে অলপ কম আছে ঢুলীয়া ল'ৰা আপোনাৰ 10জনৰ ওচৰা-ওচৰি হ'ব তেনেকৈ আছে এওঁলোকক ইয়াত বিহু নাচ বিহু নাম বিহু বাদ্য ঢোল সেয়ে শিকোৱা হৈছে বিশেষকৈ পেপাৰ চেওটো আমি কেনেকৈ বজাব লাগে কেনেকৈ কৰা যায় সেই তাৰ বিষয়ে কৈ দিয়া হৈছে তেওঁলোকক কাৰণ যিহেতু পেঁপা বজাবলৈ ইমান সহজ নহয় আৰু পেঁপাটো পাবলৈও টান ইমান সহজ নহয় তাৰ ইমানেই দাম যে কষ্টলি বহুত দাম হয় তো এটা পেঁপা আনিব যোৱাৰ লগে বা এযোৰ জুৰীয়া পেঁপা আনিব যোৱাৰ লগে আপোনাৰ 32-30 হাজাৰ টকা বিচাৰে তো সেইটোত লৈ পেলাই তেওঁলোকক যিমানখিনি পাৰোঁ সামান্য জ্ঞান সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু হয় ধন্যবাদ